প্ৰয়াত কবি সনন্ত তাঁতীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ কবিৰ ৰচিত এটি কবিতাৰে। ভাষা। মোৰ দেউতাই দিয়া ভাষাটোক মোৰ আইৰ গৰ্ভত থৈ দিছিলোঁ আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলোঁ। ইদানিং শৰীৰতত্ত্ববিদসকলে প্ৰকাশ কৰিছে মোৰ হেনো নিজস্ব ভাষাই নাই। মাননীয় ভাষা পৰিষদ আপাততঃ মোক মানুহ হিচাপেই পৰিচয় দিয়ক। আপাততঃ মোক মানুহ হিচাপে মানুহৰ ওচৰত যেনে সনন্ত পদবী তাঁতী, জাতি মানুহ, বৰ্ণ ক'লা, জন্মস্থান পৃথিৱী। আপাততঃ মোৰ আই আৰু দেউতাই যাতে গম নাপায় মই কেৱল তেওঁলোকৰেই সন্তান নাছিলোঁ, কাৰণ মোৰ দেউতাৰ কোনো নিজস্ব নাম নাই, মোৰ আইৰ কোনো নিজস্ব নাম নাই। মোৰ দেউতাৰ নাম পৃথিৱী, মোৰ আইৰ নাম পৃথিৱী আৰু মোৰ নাম সনন্ত, চাহ বাগিচাৰ ক'লা এটি ল'ৰা সন্তান। মাননীয় ভাষা পৰিষদ আপাততঃ মোক মানুহ হিচাপেই পৰিচয় দিয়ক, যেনে সনন্ত তাঁতী, বাসস্থান সৌজন্য আৰু ৰুচিবোধ সৌন্দৰ্য আৰু স্বাধীনতাৰ অভ্যন্তৰত, চৰিত্ৰ মানুহ, আকাংক্ষা পুঁজিবাদৰ পৰা সমাজতন্ত্ৰলৈ উত্তৰণৰ বাবে জাগি উঠক বতাহ, বতাহ আৰু বতাহ। মানুহৰ অভ্যন্তৰত, মানুহৰ হৃদয়ত বতাহ, বতাহ। মোৰ দেউতাই দিয়া ভাষাটোক মোৰ আইৰ গৰ্ভত থৈ দিছিলোঁ আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলোঁ। ইদানিং ভাষাবিদসকলে মোৰ ভাষাৰ কাৰণে জৰুৰী বৈঠক মাতি প্ৰতিবাদ কৰিছে। ইদানিং শৰীৰতত্ত্ববিদসকলে প্ৰকাশ কৰিছে মোৰ হেনো নিজস্ব ভাষাই নাই। মাননীয় ভাষা পৰিষদ আপাততঃ মোক মানুহ হিচাপে পৰিচয় দিয়ক। আপাততঃ মোক মানুহ হিচাপে মানুহৰ ওচৰত। ধন্যবাদ।